স্বাগতম জনাইছোঁ অন্য এটি মিনি ব্লগলৈ যাই আছোঁ ৰঙিয়া মালটানা গাড়ীত কাৰণ খগৰাবাৰত গাহৰি নাই আজি খানা খোৱা কথা আছে তো গাহৰি খগৰাবাৰত নাপাৰ কাৰণে যাই আছোঁ ৰঙিয়াক লাগি তাকো বাছো নাই সেইকাৰণে মালটানা গাড়ীত যাব লগা হ'ল আহি পালোঁ ৰ'ব কিবাকৈ পুৰণা বাছ ষ্টেণ্ড যাব লাগিব ষষ্ঠী মেডিকেল পাৰ হৈ কিনে তেতিয়াই গাহৰি পাম ফাইনেলি পালোঁ ৰ'ব ফাং হৈ যালা আনকি আকৌ হেৰি জিপে মাৰিলোঁ জিপে দিয়ে কাটা নাযায় একবাৰ কাটাও গ'ল আৰু কি হ'লে তই ধৰি আৰু ভাই আকৌ তাৰপৰা কিবাকে সি নেদেই গৈছে তথাপিতো কৈ পেলাই আনিলোঁ যাক বস্তু ফাইনেলি বাছ এখন পালোঁ ৰ'ব এতিয়া ঘৰ যাব লাগে বহুত দেৰি হ'ল আজি খানা কি হয় ভগৱান জানে আহি পালোঁ খগৰাবাৰ এতিয়া যাব লাগে সৰকলি যাই কিনে বনাব লাগে মাংস চাংস আহি পালোঁ ঘৰ আহি পাই গাহৰি চাহৰি ধুই চৌকাটো জ্বলাই গাহৰি বইল হোৱাৰ কাৰণে থৈ দিলোঁ ৰান্ধনি মই আৰু জুমন দুৱাকে লাগে ৰান্ধিব লাগিব পিঁয়াজটো বহাই দিলোঁ এতিয়া মাংস চাংস ধুনীয়াকৈ বনাব লাগিব ই আছে গাহৰি পুৰা খানো হ'ব লাগছে আল্লাহ মই মৰি আছোঁ এই গৰমত মাংসটো বহাই দিলোঁ ৰ'ব মাংসটো বহাই দি অকণমান লাৰি দিছোঁ কাৰণ অৱস্থা একদম বেয়া মই উঠিব লাগিব মোৰ একদম ঘাম চাম হ'লে উপায় নাই গৰমো বহুত লাগছি গতিকে মাংসটো হ'ল ৰ'ব এতিয়া ভাতটো খাই লওঁ ভাত খোৱাটো নেটখালোঁ দিয়ক আৰু লগৰ ল'ৰা কেইটামান আছিল সিহঁতে ভাত খাই ঘৰত গ'ল অলপমান ঘুমাইছোঁ ৰ'ব গৰমো বহুত হৈছিল চিনেমা এখন আছিল এনিমেল এখন চাই ভিডিঅ'টো শেষ কৰিলোঁ শেষ লৈছোঁ বাবে থেংক ইউ